बाक्सानि फाग्लादिया दैसायाव 6 बोसोरावबो 13 कौटि रांनि दै रानसारथाय बिफाननि बिथांखिया लुफुंजायासै। बाक्सायाव दै रानसारथाय बिफाननि बिथांखिया फावथिनायाव महर मोनदों। 6 बोसोर नाङैनो लुफुंजायासै बाक्सानि फाग्ला दैसानि सायाव दै रानसारथाय बिफाननि बिथांखिया। दैनि आंखालाव गोबां आबादथिलि हाया ओरैनो गोग्लैसोना थानो गोनां जादों। दै रानसारथाय बिफाननि नलबारिनि डिभिजननि सिङाव थानाय बाक्सा जिल्लानि भारत-भुटान सिमनानि आमगुरियाव थांनाय 6 बोसोर सिगां फाग्ला दैसानि सायाव बे 13 कौटि रांनि बिथांखिखौ जागायदोंमोन। नाथाय खमैबो 13 कौटि रांजों आद्रायै लुफुंजानाय बे स्लुइस गेटनि दरजाया गायसनजायैनि थाखाय स्लुइस गेटनिफ्राय दैबो दैखांनो हानाय जायाखै। अदेबानि गंगार हाजोनिफ्राय गोबारै बोहैबोनाय दैया ओनसोलनि गोबां हा-हुफोरखौसो खुरखाना सिलिंखार खालामलांदों आरो जाउनाव ओनसोलनि गोबां आबादथिलिफोरा ओरैनो गोग्लैसोना थानो गोनां जादों। बेराफारसेथिं आबादजोंनो सोनारनानै थांनानै थानाय आबादारिफोरा गोबां जेंनायाव गोग्लैदों। मख'नो गोनांदि बे आद्रा लुनानै दोनजानाय बिथांखिखौ आथिखालनि खुंथाय गोहोआव थानाय सोद्रोमाया नायगिदिंहैदोंमोनब्लाबो बेखौ लुफुंना होनायनि सायाव जेबो राहा लानायखौ नुनो मोनाखै, जायनि जाहोनाव ओनसोलनि आबादारिफोरा जिंगासिनो गोनां जादों। बेनिखायनो ओनसोलनि रायजो-राजाफोरा बिथांखिनि आद्रा जानानै थानाय खामानिखौ थाबैनो लुफुंना होनांगौनि थाखाय दाबि दैखांदों। আমি মেইন পাগলদিয়া নদীৰ পৰা আমি 4 নম্বৰ আমি গ্ৰুপৰ হেৰি পাম। আমাৰ এতিয়া 14টা চুকা আছে। 14টা চুকাত আমি এতিয়া বৰ্তমান পানী পাই আছোঁ আৰু লগতে পানী পাইছোঁ যদিও যি 2 বছৰ হৈ আছে আমাৰ মাটিবিলাক বহুত ক্ষতি হৈ আছে। খেতি কৰিব পৰা নাই কিছুমান চুকাই মানে সেইটো পাগলদিয়া পানী যিটো আহি আমাৰ চুইচ গেটটো এতিয়া দিয়া নাই, গেটটো নিদিয়াৰ বিনিময়ত পানীটো আমাৰ এভেইলেবল আহি পেলাই মাটিবিলাক ক্ষতি কৰে। মনোৰঞ্জন কি আছে ব্ৰহ্ম কমিটিৰ তৰফৰ পৰা আমি ইতিমধ্যে 2বাৰ নে 3বাৰ গৈছিলে তাত জনাইছে তো কৰি দিম বুলি কৈ আছে, কিন্তু কেতিয়া কৰি দিব সেইটো নাজানো। তো তথাপিও বহাগৰ ভিতৰতে বানপানী নোহোৱাৰ আগে আগে কৰি দিলে ভাল হয় আৰু আমি কমিটিৰ ফালৰ পৰা কম, কাৰণ যদি খেতি কৰিব নোৱাৰোঁ তেতিয়াহ'লেতো আমাক ধৰি লওক বহুত দুখীয়া মানুহ আমি ইটো হেৰিত 4 নম্বৰ হেৰিত আছে। যদি খেতি কৰিব নোৱাৰোঁ তেতিয়াতো আমাক কিবা এটা উপায় দিব লাগিব। চাওক, আমাৰ এইটো বান্ধটোৱা আচলতে 13 আৰু 14 চনতে নিৰ্মাণ কৰা হৈছে, কিন্তু আজিলৈ সম্পূৰ্ণ হোৱা নাই। যাৰ স্থলত এইটো যিহেতু দৰ্জাটো নিদিলে বান্ধটো সিফালে মথাৰিটো দিয়া হৈছে, কিন্তু তাৰ স্থলত পাগলাইদি পানী নগৈ সম্পূৰ্ণ আমাৰ ডঙেদি পানী আহি খেতিপথাৰ সম্পূৰ্ণ বিধ্বস্ত কৰা হৈছে। এইটো বিষয়ববীয়াও আহি চোৱা হৈছে, বহুতো আহিছে, বহুতো চাইছে, বহুতো গৈছে, কিন্তু কোনো ফলাফল হোৱা নাই। আৰু এতিয়ালৈ আমাৰ বান্ধটো পূৰ্ণাংগ হোৱা নাই, দৰ্জা এতিয়ালৈ দিয়া হোৱা নাই। গতিকে এইটো নিদিয়াৰ স্থলত প্ৰতি বছৰে যে আমাৰ খেতিপথাৰত ধান খেতি কৰাত বহুতো ব্যাঘাত জন্মি আছে। কাৰণ পানীখিনি বৰষুণ হ'লে এনেকৈ পানী আহে, বহুত বেছিকৈ পানী আহি তাৰমানে ফ্লাড কৰি দিয়া হয়, যাৰ স্থলত ধান ৰোৱাৰ তাৰমানে মাটিখিনিয়ে তাৰমানে উপযুক্ত নহয়, কাৰণ শিল আৰু বালি গোটেই আহি ভৰ্তি হৈছে। গতিকে যদি এইখিনি বান্ধটো চৰকাৰে সম্পূৰ্ণ কৰি নিদিয়ে তেতিয়ালৈকে আমাৰ খেতিপথাৰত খেতি কৰাৰ তাৰমানে নিশ্চয় ব্যাঘাত জন্মি থাকিব। গতিকে আমি খেতিত কৰিব পৰা নাই যোৱা বছৰো, এই বছৰো বোধহয় কৰিব নোৱাৰিম। গতিকে আমাৰ অনুৰোধ, চৰকাৰে যাতে ঠিকাদাৰৰ দ্বাৰাই যিজন ঠিকাদাৰে কৰিছিল সেই ঠিকাদাৰক এই দৰ্জাখিনি দি আমাৰ ডংটো সম্পূৰ্ণ কৰি মানে খেতিয়ক ৰাইজক সহায় কৰাৰ কাৰণে মানে আমাৰ ডংবান কমিটিৰ পৰা বিনম্ৰ অনুৰোধ কৰা আছিল। ঠিকাদাৰৰ নামটো কি আছিলে? মন ব্ৰহ্ম নাকি ব্ৰহ্ম। গতিকে তেখেতক অনুৰোধ কৰিছোঁ, আমাৰ যিখিনি বান্ধ কৰা হৈছে দৰ্জাখিনি হোৱা নাই, গতিকে দৰ্জাটো কৰাৰ কাৰণে
আমাৰ কমিটিৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ এতিয়া মোটামুটি আমাৰ 5 বছৰ হ'ল খেতি কৰিব নোৱাৰা যোগাযোগ কৰি আছোঁ যোগাযোগ আমি বড়োলেণ্ড ডিপাৰ্টমেণ্টৰ তামোলপুৰতো যোৱা হৈছে তেখেতসকলে চেষ্টা কৰিম বুলি কৈছে কিন্তু এতিয়ালৈ হোৱা নাই এতিয়া আমি অলপ কেইদিনমান দিনত আৰু যোগাযোগ কৰিছিল তেখেতসকলে কৈছে কি দৰ্জাখিনি আমি বনাই আছোঁ কিন্তু যাব পৰা নাই কেইদিনমান পিছত যাম বুলি কৈ আছে অহা নাই এতিয়া কিন্তু বাৰিষাটো আহি পাইছে ন বাৰিষা যদি আহে তেতিয়াত মানে আমাৰ বান্ধত কাম কৰাটো সেই ৰকম হ'ব বান্ধৰ কামটো কৰিব নোৱাৰিম গতিকে এইটো নিশ্চয় এই বেছি সময় নাই এইখিনি সময়তে আহি কামখিনি কৰি দিলে নিশ্চয় সুবিধা হয় আৰু গাফলতিৰ কাৰণে আমাৰ কামটো হোৱা নাই আচলতে বহুত ক্ষতি হৈছে আমাৰ পথাৰ একদম সম্পূৰ্ণ বালা আৰু শিলেদি মানে ভৰ্তি হৈ গৈছে কাৰণ এই যিহেতু পানী অলপমান বৰষুণ পৰিলে পানীটো নিশ্চয়